welcome to my Assamese blog. তো ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। মানে আমাৰ ঘৰৰ ওচৰতে থকা এটা মন্দিৰ আৰু কেইটামান পুখুৰী আছে। চ' আপোনালোকক দেখাম বুলি ভাবিলোঁ। মন্দিৰটোৰ কাম চলি আছে বাৰু, ইয়াতে দুটামান পুখুৰীও আছে। তো আপোনালোকক দেখাম বুলি ভাবিলোঁ। ঘৰতে কি কৰি থাকিব কৰোণাৰ দিনত, তো দেখাম বুলি ভাবিলোঁ। তো বলক নে কি কয়। গাইজ, বৰষুণ দিলে, মই ব্লগ বনাব আহোঁতে তো ইয়াতে মই মন্দিৰটোতে সোমালোঁ। তো বৰষুণ দিলে না, অলপ মোবাইল ৱাটাৰপ্ৰুফটো নহয়, গতিকে বৰষুণ দিছে। মই ইয়াতে সোমাইছোঁ মন্দিৰত। তো মন্দিৰৰ হেৰিত অলপমান চাই লওক কেনেকুৱা কাম চলি আছে, সেইটো এখানি চাই লওক শ্বৰ্টটো নে কি কয়। তো মই আৰু বিশেষ কথা নকওঁ, মন্দিৰটো চাই লওক আপোনালোকে। মন্দিৰটো এইখিনিয়ে কাম চলি আছে। তো এইখিনিয়ে দেখালোঁ। আৰু বাকী পুখুৰী আছে আৰু ইয়াতে মাছ দিয়া হৈছে। আৰু বাৰে বাৰে অলপ পাচলি খেতি কৰা হৈছে, এখানি দেখাই দিম আপোনালোকক। তো বৰষুণটো অলপমান কমিলে মই দেখাই দি আছোঁ। তো এইখিনিয়ে চাই লওক। তাৰপিছত মই নেক্সটটো লৈ আছোঁ খালৰ মানে পুখুৰী। আৰু ধৰা ইয়াতে কাছ আছে, মাছ আছে, এনেকৈ বহুত কিবা কিবি এৰি দিয়া হৈছে আৰু লগতে বহুত বস্তু আছে। তো এইটো আমাৰ মন্দিৰৰ হয় পুখুৰী। মোটামুটি ইয়াতে 7টা-8টামান পুখুৰী আছে বিশেষ। আমাৰ ঘৰৰ ওচৰতো আছে 2টা। তো আপোনালোকক দেখাইছিলোঁৱে সেইটো ব্লগত, প্ৰথম ব্লগত। তো এইটো চাই লওক, আমাৰ ঘৰৰ ওচৰতে মন্দিৰ। আৰু ইয়াতে শিৱৰাত্ৰি পূজা ডাঙৰকৈ কৰা হয় প্ৰত্যেক বছৰে। তো আহিব পাৰে আপোনালোকে। এইটো শালমাৰাৰ ভিতৰ চাইডে আছে অলপমান, তো আহিব পাৰে। শিৱৰাত্ৰি পূজা ইয়াত ডাঙৰকৈ পালন কৰা হয়। আৰু কোনোবা যদি ইয়াতে কিবা দান বৰঙণি দিব খুজিছে মন্দিৰটোৰ মেৰামতি কামত, তো আহিব পাৰে, দিব পাৰে। তো মোৰ ফোনৰ নম্বৰটো তল ডিছক্ৰিপশ্যনৰ লিংকত থাকিব। তো যোগাযোগ কৰি দি দিব পাৰে আৰু আপোনালোকে। তো এইখিনিয়ে। তো নেক্সট খালৰ পুখুৰীৰ হেৰি চাই ল'ব। তো আজি আপোনালোকক মই মন্দিৰটো আৰু পুখুৰীকেইটা দেখাম বুলি ভাবিছোঁ। যিহেতু ক'ভিড-19ৰ বাবে বেছি দূৰত যাব নোৱাৰি, সেয়ে আপোনালোকক পুখুৰীটো আৰু মন্দিৰটো দেখাম বুলি ভাবিছোঁ। তো ভিডিঅ'টো চাবলৈ নাপাহৰিব। তো বলক, মন্দিৰটোতো মই দেখুৱালোৱে। তো এতিয়া পুখুৰীকেইটা চাবলৈ যাওঁ, তথা তাতে কি হৈ আছে আপোনালোকক দেখাওঁ। তো এইখিনিয়ে আজিৰ ব্লগত আছিল আৰু। তো আজি এইখিনিয়ে দেখাম। তো মন্দিৰটো আৰু পুখুৰীটো দেখালোঁ। তো মন্দিৰটো দেখালোৱে, এইবাৰ পুখুৰীটো চাম, তাত কি হৈ আছে। তো বলক। তো গাইজ, আপোনালোকে এটা তুলসী গছ দেখিছে নেকি? তুলসী গছ চাব, আপোনালোকক মই দেখাই আছোঁ কিমান ডাঙৰ ডাঙৰ তুলসী গছ আছে। তো চাই লওক, এইটো তুলসী গছ এইজোপা। তো এইফালেও আছে এইবিলাক। তো ইয়াতে তামোলৰ পুলি, নাৰিকলৰ পুলি এনেকৈ ৰোৱা হৈছে, কলৰ পুলি তথা এনেকৈ খেতি কৰা হৈছে খালপাৰত। তো এইখিনিয়ে আৰু। তো অলপমান ভিডিঅ'টো অলপমান বেয়া হ'ব পাৰে, মানে প্ৰচেছটো অলপ বেয়া হ'ব পাৰে। তো খাল এইটো এটা, তো এইটো এটা খাল। তো ইপিনে এটা আছে, মই আপোনাক ভালকৈ ক্লিপ দেখাই দি আছোঁ। তো ইপিনে এটা আছে আৰু সিফালে 2-3টামান আছে। তো আমি চিধা যাম। তো বলক গাইজ, মই খালৰ পাৰত আছোঁ বৰ্তমান। এইটো মন্দিৰৰ পুখুৰী। তো আপোনালোকৰ মন্দিৰৰ পুখুৰীটো শ্ল' মোশ্যনত দেখাই দিছোঁ। তো লাহে কৰি চাব ভিডিঅ'টো, চাই লওক। মই মন্দিৰ কেইটা খাল আছে, কি আছে মই কৈ দিছোঁ, পিছত মই কৈ দিম। তো এতিয়া চাওক। আৰু এইখিনিয়ে মন্দিৰটো মই ক্লিপটো দেখাই দিছোঁ, এইখিনি খালৰ এইখিনি ইয়াত। তো বলক চাওক মই কিমান দূৰত আছোঁ আৰু খালৰ পাৰটো চাওক। মই খালটো দেখাই দিছোঁ আপোনালোকক, ইয়াৰ পৰা বাৰু মই জুম কৰিব পৰা নাযাব, তথাপিতো দেখাই দিয়া হৈছোঁ। সেইটো মন্দিৰ হয়, তো এইটো খাল হয়। কিমান দূৰত আছোঁ আপোনালোকে নিজে অনুমান কৰি চাব। তো এইফালে আৰু অলপ আছে, তো এইফালে ডুবা হয় এইখন। আজি ভিডিঅ'টো এইখিনিতে এৰিলোঁ। তো যাৰ ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। তো আজিলৈ ইমানে। আকৌ কাইলৈ এটা ব্লগ দিছোঁ, তো ৰেগুলাৰ ব্লগ দিম বুলি কৈছোঁৱে। তো আজিলৈ বাই বাই।